আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল 20/2/2025 তাৰিখে দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কোনে শপত গ্ৰহণ কৰিছে? ইয়াৰ উত্তৰটো হ'ব ৰেখা গুপ্তা। ৰেখা গুপ্তাই দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল BBC-ৰ 2024 চনৰ শ্ৰেষ্ঠ ভাৰতীয় মহিলা ক্ৰীড়া বঁটা কোনে লাভ কৰিছে? ইয়াৰ উত্তৰটো হ'ব মনু ভাকেৰ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল BBC-ৰ 2024 চনৰ উদীয়মান খেলুৱৈ বঁটা কোনে লাভ কৰিছে? ইয়াৰ উত্তৰটো হ'ব শীতল দেৱী। BBC-ৰ 2024 চনৰ উদীয়মান খেলুৱৈ বঁটা শীতল দেৱীয়ে লাভ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 6-ৰ পৰা 7 জুলাইত ব্ৰিক্স শীৰ্ষ সন্মিলন 2025 ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ উত্তৰটো হ'ব ৰিঅ' ডি জেনেইৰো। ৰিঅ' ডি জেনেইৰো চহৰত ব্ৰিক্স শীৰ্ষ সন্মিলন 2025 অনুষ্ঠিত হ'ব। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল নতুন দিল্লীত ৰাষ্ট্ৰীয় জনজাতীয় উৎসৱ আদি মহোৎসৱ 2025 কোনে উদ্বোধন কৰিছে? ইয়াৰ উত্তৰটো হ'ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 2025 চনৰ পেৰা আৰ্চাৰী এছিয়া কাপত ভাৰতে কিমানটা পদক লাভ কৰিছে? ইয়াৰ উত্তৰটো হ'ব 12টা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল ভাৰতৰ নতুন নিৰ্বাচনী আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ উত্তৰটো হ'ব জ্ঞানেশ কুমাৰ। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল অসম চৰকাৰে ঘোষণা কৰা অসমৰ 8মখন ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব চিখনা জহুলাও ৰাষ্ট্ৰীয় উদ্যান। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল বিশ্ব সামাজিক ন্যায় দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ উত্তৰটো হ'ব 20 ফেব্ৰুৱাৰী। 20 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব সামাজিক ন্যায় দিৱস পালন কৰা হয়। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল বিশ্ব সামাজিক ন্যায় দিৱস 2025ৰ বিষয়বস্তু বা থিম কি আছিল? ইয়াৰ উত্তৰটো হ'ব অন্তৰ্ভুক্তি শক্তিশালী কৰা, সামাজিক ন্যায়ৰ বাবে ব্যৱধান দূৰ কৰা। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 23 সংখ্যক ৰাষ্ট্ৰীয় পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ ক'ত অনুষ্ঠিত হৈছে? ইয়াৰ উত্তৰটো হ'ব চেন্নাইত। 23 সংখ্যক ৰাষ্ট্ৰীয় পেৰা এথলেটিক্স চেম্পিয়নশ্বিপ চেন্নাইত অনুষ্ঠিত হৈছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত অসমে সৰ্বমুঠ কিমানটা পদক লাভ কৰিছে? ইয়াৰ উত্তৰটো হ'ব 34টা। 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত অসমে সৰ্বমুঠ 34টা পদক লাভ কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত পদকৰ শীৰ্ষ তালিকাত অসমে কিমানতম স্থান দখল কৰিছে? ইয়াৰ উত্তৰটো হ'ব 24তম। 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত পদকৰ শীৰ্ষ তালিকাত অসমে 24তম স্থান দখল কৰিছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল কোনখন চহৰত প্ৰথমবাৰৰ বাবে বিমষ্টিক যুৱ সন্মিলন 2025 অনুষ্ঠিত হৈছে? ইয়াৰ উত্তৰটো হ'ব গুজৰাটৰ গান্ধীনগৰত। গুজৰাটৰ গান্ধীনগৰত প্ৰথমবাৰৰ বাবে বিমষ্টিক যুৱ সন্মিলন 2025 অনুষ্ঠিত হৈছে। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ উত্তৰটো হ'ব 21 ফেব্ৰুৱাৰী। প্ৰত্যেক বছৰে 21 ফেব্ৰুৱাৰী তাৰিখটো আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস হিচাপে পালন কৰা হয়।